তো হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আছোঁ মই চান্দুবিত। আপোনালোকে আগৰ ভিডিঅ'টো মই চাইছোঁ যদি গমেই পাই চান্দুবিৰ আয়োজনটো দেখাইছিলোঁ আৰু আজি হ'ল লাষ্টৰটো দিন, মানে 1 তাৰিখৰ পৰা 5 তাৰিখলৈকে থাকে এই চান্দুবি উৎসৱটো। আজি হ'ল 5 তাৰিখ আৰু আজি খুবেই মানুহ হৈছে, মানে আজি ৰবিবাৰ, এনেকুৱা মানুহ না, আমি লাইন একদম মানে গাড়ীৰ বহুত লাইন, তো আমি খোজকাঢ়ি আহিব লাগে। ৰবিবাৰ কাৰণে বহুত বেছি মানুহ আহিছে আৰু গোটেইখিনি আপোনালোকক দেখাম আজি। আৰু আগৰ ভিডিঅ'টো চাইছোঁ যদি মোৰ গমেই পাই, মানে এই জানুৱাৰী 1 তাৰিখে মানে মোৰ এই মানে আংমাংখন চুৰি হৈছিল, তো এইখন আজি ধুনীয়াকৈ লৈছোঁ। কেনেকুৱা লাগিছে আপোনালোকে এটা কমেণ্ট কৰি দিব। আৰু চান্দুবিৰ কেনেকুৱা কি বস্তু বা কেনেকৈ কি ওলাইছে গোটেইবিলাক আপোনালোকক আজি দেখাম। ঘৰবিলাকতো দেখুৱাইছোঁ, কিন্তু যিবিলাক থলুৱা খাদ্যবিলাক বা বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক সাজপাৰ আছে গোটেইখিনি আজি আপোনালোকক দেখাব চেষ্টা কৰিম। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গাইছে যে কি ক'ম, মানে অসমৰ আমাৰ গোটেই মানুহবিলাক চান্দুবিতে আহিছে নেকি, সেনেকুৱা যেন লাগি আছে। ভিডিঅ' বনাব দিগদাৰে হৈ আছে, দেখাইছোঁ আৰু আপোনালোকক। আৰু আপোনালোকে মোৰ পিছপিনে এই ঘৰটো দেখি আছে, বাঁহৰে হয়, খুব ধুনীয়া বনাইছে। আগতে মই ভিডিঅ'টো দেখাইছিলোঁ, এইটোতো বাৰু দেখাই দিলোঁ। আৰু এই ঘৰটো হ'ল মানে আলহী চালহী আহি ধুনীয়াকৈ এই ঘৰটোতে মানে জিৰণি ল'বৰ কাৰণে বা অলপ মানে ৰেষ্ট ল'বৰ কাৰণে ধুনীয়াকৈ দিয়ে। এইটো চাব পাৰি কি মজা বনাইছে, আৰু লিখা দিছে চান্দুবি ফেষ্টিভেল 2025। আৰু এই ঘৰটোত মানে পিছপিনে সকলোৱে এনেকৈ ফটো উঠি আছে, বহুত বেছি মানুহ হৈছে তো আজি। আৰু আজি বাইদেউহঁতো আছে। কেনে খবৰ? ভাল ন? কেতিয়াৰ পৰা লাগি আছে ইয়াতে? 1 তাৰিখৰ পৰা। 1 তাৰিখৰ পৰা লাগি। আজি মানুহ কেনে? আজি মানুহ বহুতে। অইন দিনত চাই আজি মানুহ বহুত ন? বেলেগ দিনা এনে মানুহ হৈছিল নে ইমান নাই, আজি বেছি হৈছে। আজি বেছি হৈছে। আৰু তোমাৰ নামটো? ভূমিকা ৰাভা। ভূমিকা ৰাভা ন? অঁ ঠিক আছে, ভাল লাগিল লগ পাই। আৰু ইয়াতে মানে আপোনালোকক কি ক'ম, দেখাব লগা বহুত আছে, কিন্তু সময় বহুত কম, তো কম সময়ৰ ভিতৰতে আপোনালোকক দেখাব লাগিল ন। মোৰ পিছনে চাব পাৰি খুব ধুনীয়া এটা বাহিৰ গেট আছে। এই গেটটো যে আপোনালোকে দেখি আছে, ইয়াৰ ভিতৰত মানে বিভিন্ন ধৰণৰ প্ৰদৰ্শনী কৰা হৈছে আৰু বিভিন্ন ধৰণৰ কেনেকুৱানো কি বস্তু আছে ময়ো দেখা নাই, লগতে আপোনালোকেও দেখা নাই চাগে। বলক এতিয়া সোমাই যাওঁ। আৰু মোৰ পিছপিনে আপোনালোকে এই ঘৰটো দেখিব পাৰে, কি খুব ধুনীয়া বনাইছে। আৰু ইয়াত মানে বিভিন্ন ধৰণৰ মিউজিকেল ইনষ্ট্ৰুমেণ্ট সেইবিলাক মানে ইয়াতে প্ৰদৰ্শনী কৰি ৰাখিছে, চাব পাৰে। আমাৰ বিভিন্ন ধৰণৰ মানে আছে, আৰু মই নামবিলাক বাৰু বিশেষ নাজানো, ইয়াতে লিখি থৈ দিছে, আপোনালোকে চাব পাৰে। কি মজা বনাইছে, মানে এইবিলাক দাদা এজনে বনাইছে। এই যে আপোনালোকে দাদাজন যে দেখি আছে ফটোত, এই দাদাজনে ধুনীয়াকৈ বনোৱা হয়, চাব পাৰি। থকাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ বস্তু আছে, কিবা কিবি নাম জানো বাৰু, গোটেই নাজানো। আৰু ইয়াত মানে চান্দুবি উৎসৱ মোৰ পিছপিনে চাব পাৰি, এখন খুব ধুনীয়া পোষ্টাৰ আছে। ইয়াতে মানে থলুৱা কিছুমান খেল ধেমালি আছে। বলকচোন কেনেকৈ কি থলুৱা খেল ধেমালি মানে খেলি আছে, আপোনালোকে চাবলৈ চেষ্টা কৰোঁ। ইপিনে দাদাহঁতে খেলি আছে থলুৱা কিছুমান খেল ধেমালি। এই খেলটো কি বুলি কয়? ছাগল চাৰি ন? কেনেকৈ খেলায়? এইটো কি গুটি এইকেইটা? ব্ৰহ্মগুটি বুলি কয় নেকি? আচ্ছা, ইয়াৰে মানে গেমৰ নিয়মটো কেনে অলপ কৈ দিব নেকি? অঁ সিমান মানে নাজানো আৰু। ইয়াত থলুৱা ন, থলুৱা খেল ধেমালি ইয়াৰে। এইটো কি জনগোষ্ঠীৰ হয় এইটো? মই এইটো জনগোষ্ঠী বুলি নহয়, এইটো মাইণ্ডৰ খেলা। অঁ মাইণ্ডৰ খেলা। আচ্ছা আচ্ছা আচ্ছা, মই প্ৰথমবাৰ দেখিছোঁ। তো এতিয়া মই এনেকুৱা এটা ঘৰৰ সন্মুখত আছোঁ। আপোনালোকে এটা বাঁহ দেখিছে বা বাঁহৰ মূৰা দেখিছে, আৰু সেই বাঁহৰ মূৰাৰে আমি কি কওঁ, জুই পুৱাওঁ বা কিবা সেনেকৈ পুৰোঁ আৰু, বা কিবা মানে গৰম পানী কৰোঁ, কিবা কৰোঁ। কিন্তু সেই বাঁহৰ মূৰাৰে কেনেকৈ কি বনাব পাৰি গোটেইখিনি আজি দেখাই আছোঁ। মানে এইবিলাকক স্থাপত্য ভাস্কৰ্য, আৰু এইবিলাক যে আপোনালোকে দেখি আছে, এইবিলাক গোটেই মোৰ নিজে মামাই বনাইছে, চাব পাৰে। এইবিলাক মোৰ নিজে গোটেই মামাই বনোৱা হয়। কি টেলেণ্ট এটা মামাৰ, চাব পাৰে। এইবিলাক গোটেই স্থাপত্য ভাস্কৰ্য, মানে কাঠৰ লগতে গোটেই এইবিলাক বাঁহৰে হয়। এইবিলাক যিমানবিলাক আপোনাৰ দেখি আছে বাঁহৰ হয়। আৰু আমি সৰুৰ পৰা দেখিছোঁ, মানে এদিন মই ধুনীয়াকৈ আপোনালোকক ভিডিঅ' বনাই দেখাম। ঘৰতো আৰু বহুত বস্তু আছে মামাৰ, তো চাব পাৰে আপোনালোকে কি মজা বনায় মানে মামাই। আপোনালোক যদি কোনোবা কিবা লাগে বনাবৰ কাৰণে ধুনীয়াকৈ কণ্টেক্ট কৰিব পাৰে, মই ডেছক্ৰিপশ্যনৰ ফোন নম্বৰটো দি দিম। এতিয়া মই উঠি আছোঁ ডাইনাছৰৰ ওপৰত। আপোনালোকে চাব পাৰে, মই এতিয়া ডাইনাছৰৰ ওপৰত আছোঁ। এই গোটেই ডাইনাছৰটো আপোনালোকে চাব পাৰে গোটেই কাঠেৰে বনোৱা হয়। কি আল্টিমেট লেভেলত বনাইছে, গোটেই চাব পাৰে। মানে কাঠেৰে কাটি মজা বনাইছে, মানে গোটেই ডিটেইলিঙত বনোৱা হৈছে। গোটেই চাব পাৰে, দাঁতৰ পৰা আদি কৰি গোটেই ডিটেইলিঙত বনাইছে এখন। আৰু মই এতিয়া আছোঁ এই চান্দুবি ফেষ্টিভেলৰ আকৰ্ষণীয় যিখন মানে বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক মানে সাংস্কৃতিক যি অনুষ্ঠান হৈছিল, এই মানে চাব পাৰে চান্দ সাধুকৰৰ সোঁৱৰণি মঞ্চ, এই মঞ্চখনতে হৈছিল। আজি মানে আমাৰ বেদলাক বুলিয়ে ক'ব লাগিব, আমি সেই মানে অনুষ্ঠানবিলাক চাব নোৱাৰিলোঁ। আৰু খুব ধুনীয়া বনাইছিল, চাব পাৰে। চান্দ সাধুকৰ সোঁৱৰণি মঞ্চখন কি ধুনীয়াকৈ বনাইছে বাঁহেৰে গোটেইখিনি। আৰু ইয়াতে মানে হৈছিল বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক নাচ, লগতে বিভিন্ন গান, মানে এইবিলাকতে হৈছিল। আমি চাব নাপালোঁ, সেইটো বেদলাক আমাৰ, উপায় নাই। আৰু মোৰ পিছপিনে যে আপোনালোকে এই যে দোকানবিলাক দেখি আছে, এই গোটেই দোকানবিলাকত বিভিন্ন জাতি জনগোষ্ঠীৰ, ৰাভা, বড়ো, কছাৰী, বিভিন্ন জাতি জনগোষ্ঠীৰ ইয়াতে সাজ পোছাকবিলাক আছে। বলক এতিয়া কেনেকুৱানো কি সাজ পোছাক বা কেনেকৈ কি জাতিৰ কেনেকৈ কি সাজ পোছাক গোটেইবিলাক আমি চাবলৈ চেষ্টা কৰিম। বলক এতিয়া খালী এখন দোকান হ'লে ভাল হয়, মানে কাষ্টমাৰ লাগি আছে ন, অলপ বেছি দিগদাৰ নিদিওঁ। আৰু ইপিনে দাদাও খুব ধুনীয়াকৈ কাপোৰবিলাক জাপি আছে ন। দাদা ক'ৰ পৰা আহিছে আপুনি? গোৱালপাৰাৰ পৰা। এইবিলাক কি আপোনাৰ হাতে বোৱা ন গোটেই কাপোৰবিলাক? হাতে বোৱা। কি জাতি জনগোষ্ঠীৰ কাপোৰ আছে আপোনাৰ ইয়াতে? মোৰ ইয়াত কি কয়, ৰাভা, বড়ো, হাজং, কোচ। ৰাভা, বড়ো, হাজং, কোচ, এইবিলাকো কি কয়? এইটো চলাক কি কয় আপোনালোকৰ? এইটো চলাক
ৰাভা ট্ৰেডিশ্যনেল জেকেট বুলি কয়। ট্ৰেডিশ্যনেল জেকেট ন, ৰাভা জনগোষ্ঠীৰ ট্ৰেডিশ্যনেল জেকেট আপোনালোকে চাব পাৰে। কি প্ৰাইচটো কিমান মান আহি যায় দাদা? প্ৰাইচটো ইমান আমি 1500 কৰি বিক্ৰী কৰি আছোঁ। বিক্ৰী কৰি আছে, হয় হয়, খুব ধুনীয়া বনাইছে। আপোনালোকে বনোৱা নেকি? অঁ হয়। মজা মজা, চাব পাৰে কি ধুনীয়াকৈ মানে তিৰোতা বা ছোৱালীবিলাকৰ কাৰণে আছে মেখেলা চাদৰ ন। ভাল লাগিল দাদাক লগ পাই। দিয়ক কিবা এটা কৈ দিয়ক। থেংক ইউ। আপোনালোকে মোৰ পিছপিনে চাব পাৰে টঙি ঘৰ আছে, মানে চাংঘৰ। কিন্তু মোৰ টঙি ঘৰত আজি নুঠো, কিন্তু আগৰ ভিডিঅ'টো আপোনালোকে চাইছে যদি গমেই পাইছে, মানে ইয়াত বহুত ডাঙৰ এটা মানে ঘটনা হৈ গৈছিল, কাণ্ড হৈ গৈছিল মোৰ লগত। তোৰ কাৰণে আজি নুঠো মানে, আৰু যদি সেইদিনৰ দৰে হয়, আৰু যদি আপোনালোকে চোৱা নাই ভিডিঅ'টো, আগৰ ভিডিঅ'টো চাই ল'ব, তেতিয়া গম পাব। তো এইপিনে চাব পাৰে অসমৰ মান স্বাভিমান, আমাৰ জাপি ধুনীয়াকৈ মানে পিন্ধি আছোঁ। আৰু এইপিনে দাদাই আছে, দাদাই মানে আনিছে। ক'ৰ পৰা আহিছে দাদা? নলবাৰীৰ পৰা। একদম মজা লাগি আছে নে? আৰু এইপিনে চাব পাৰে সৰুৰ পৰা ডাঙৰলৈকে খুলিয়ে যায়। প্ৰাইচবিলাক দাদা কৈ দিবচোন, কাৰ কেনেকৈ? এইটো আছে 70 টকা পিচ আছে। এইটো 70 টকা পিচ। এইটোত এইটো হ'ল 150 টকা। 150 টকা এইটোত। এইটো 180 টকা। আৰু মই পিন্ধাটোত এইটো হ'ল 220 টকা। ফ্ৰীতে দিব নেকি মোক? ফ্ৰীতে কেনেকৈ? এনে ধেমালি কৰি আছোঁ, বেয়া নাপাব। তো ৰাইজ, এতিয়া আছোঁ মই ফুড ভিলেজ। মানে আপোনালোকে যদি খাই ভাল পায়, বা আপোনালোকে যদি খাব বহুত ইচ্ছা, বা খাই ভাল পায়, আৰু খাই ভাল পোৱা মানুহবিলাকৰ কাৰণে এইখন মানে ইয়াত বিভিন্ন ধৰণৰ বিভিন্ন জাতি জনগোষ্ঠীৰ থলুৱা খাদ্যবিলাক পাব। কেঁকোৰা, শামুক, পলু, কিবা কিবি বিভিন্ন ধৰণৰ লোকেল সিহঁতৰ যিটো ট্ৰেডিশ্যনেল সেই মদটো থাকে ন, বিয়াৰ, ৰাইচ বিয়াৰ, সেইটো আপোনালোকে পাই যাব। আৰু এনেকুৱা মানে চেণ্ট ওলাই আছে ন সকলোবিলাকৰ পৰা, একদম খাব মন যায় আছে। বলক আমি কিবা এটা খাবলৈকে চেষ্টা কৰিম। আৰু বহুত মানুহ মানে ইয়াতেও খোৱা মানুহ বহুত, আৰু মানে নানা ভাই খাঙে লগাই দিছে গাইজ। তো ৰাইজ, এতিয়া মই আহি পালোঁ, চাব পাৰে দাদাই খুব ধুনীয়াকৈ পৰি আছে। দাদাই কি কি পায় আপোনালোকৰ তাত? ইয়াত চিকেন পাব, চিকেন, তাৰপিছত মিছা মাছ পাব, তাৰপিছত গাহৰি পাব, তাৰপিছত পলু পাব, তাৰপিছত কেঁকুৰা পাব, ইমানে। তাৰপিছত চেৰামুট পাব, ৰক্সি পাব। চাব পাৰে, ল'ব পাৰিম না এডাল? চাব পাৰে। ভাই গাহৰি ন এইটো? গাহৰি ফ্ৰাই চাব পাৰে। পুৰাটো নাই এতিয়াও, পুৰিব লাগিব ধুনীয়াকৈ, গৰম গৰম পুৰি পেলাই দিব, আমিও খাবলৈ চেষ্টা কৰিম এডাল। চাব পাৰি ইয়াতে গাহৰি আছে। এইপিনেতো মিছা মাছ কয় ন? মিছা মাছ চাব পাৰোঁ। ভাই কি মজা, খাই দিওঁ নেকি? বাপৰে বাপ, মজা। আৰু এতিয়া খাই লওঁ আমিও। এইপিনে দাদাই খুব ধুনীয়াকৈ বনাই দি আছে, চাব পাৰে, পূৰা একদম চাট কৰি। আৰু এইপিনে এইবিলাক কি দাদা? ৰাইচ বিয়াৰ ন? আৰু এইটো কি? আচ্ছা আচ্ছা, এইটো কেঁচা বুলি যে কয়, এইটো নানা ভাই খাবি নেকি এটা? খাই পেলাই একদম মাতা লৈ থাকোঁ আমি নেকি? এইবিলাক চাব পাৰে, নাখাওঁ গাইছ এনে কৈছে। এইবিলাক খাই আৰু আমাৰ সেই পাল্লাত পৰিব মন নাই মানে। খুব ধুনীয়াকৈ আহি গ'ল গাহৰিৰ চাট। নানা ভাই খাই লওঁ, কেনে টেষ্টটো কৈ দিয়ে এবাৰ, ভালকৈ কবি। মজা না? আৰু গাইজ, মানে মই গাহৰি মাংস বেছি খাই ভাল নাপাওঁ, কিন্তু নানাৰ লগত পৰিমাণে খাব লগা বাধ্য হৈ গ'ল। অলপ খাই লওঁ, আৰু একো কথা নাই, অলপ খালে একো নহয় ন, খাই লওঁ। টেষ্টটো কিন্তু মজা, একদম বঢ়িয়াকৈ চাট বনাই দিয়ে ন। গাইজ, চান্দুবিত আহি পেলাই ইয়াৰে লোকেল বিয়াৰ খালোঁ, ৰাইচ বিয়াৰ। একদম অৱস্থা নাই মানে, বেয়া নিচা লাগি আছে গাইজ, থাকিব পৰা নাই। তাৰ কাৰণে বহি গ'লোঁ খুব ধুনীয়াকৈ। নানা ভাই আৰু মই এক বটল খাইছিলোঁ, খাই পেলাই একদম অৱস্থা নাই মানে। এতিয়া কেনেকৈ যাওঁ তাকে ভাবি আছোঁ। আৰু ইয়াত মানে আপোনালোকে যিমানবিলাক দোকান পাব, এইবিলাক গোটেইবিলাক থলুৱা খাদ্যবিলাকেৰে হয়। এই মানে কেঁকোৰা চাব পাৰে, গাহৰি, মিছা মাছ, মানে কিবা কিবি চিকেন আছে, লগতে বহুত পলু আছে, সেইবিলাকৰে মানে দোকান পাব। আৰু এইবিলাক চাব পাৰে ৰাইচ বিয়াৰবিলাক আছে, আপোনালোকে দেখি আছেনে? আমি গাইজ এইবিলাক নাখাওঁ, এনেই ধেমালি কৰি আছিলোঁ, এইবিলাক নাখাওঁ ন আমি। তো গাইজ অৱস্থা বেয়া হৈ যাব এইবিলাক খালে। সেইপিনে দাদাই গৰৈ মাছ চাগে, এইবিলাক কি মাছ বাইদেউ? গৰৈ মাছ ন? ধুনীয়াকৈ গৰৈ মাছ পূৰা মজা। আৰু এইবিলাক কেঁকোৰা চাব পাৰে, কি সৰু সৰু কেঁকোৰা। এইবিলাক যে লোকেল বিয়াৰবিলাক, আমাৰ ৰুদ্ৰ ভাই বুলি গাইছ কুঁহিয়াৰৰ ৰস বুলি ভাবি বগা বগা ন অলপ, লোকেল বিয়াৰ নহয়, কেঁচাবিলাক কুঁহিয়াৰৰ ৰস বুলি ভাবি আছিল বোলে। কুঁহিয়াৰৰ ৰস বুলি খাই দিলে মজা নিচা হ'ল। তো এতিয়া আমি সোমাই গ'লোঁ বাণিজ্য মেলাত। ইয়াতে বাণিজ্য মেলাৰ ব্যৱস্থা কৰা হৈছে। আপোনাৰ খুব মানুহ গাইছে, একদম প্ৰকাণ্ড মানুহ। মানে আমি সেই মানুহৰ ভিৰত মানে ভিডিঅ' কৰিব একদম দিগদাৰে হৈছে, ভিডিঅ' কৰিব পৰা নাই। তথাপিতো আপোনাক যিমান পাৰোঁ দেখাই আছোঁ। তাৰপৰা মানুহৰ ভিৰ বাপৰে। আৰু বাণিজ্য মেলাত আপোনালোকে কি পাব? আৰু চব পাব। আমি বাণিজ্য মেলাত মানে কি ক'ব, এই ৰাসৰ যেনেকুৱা মানে মেলাবিলাক হয়, সেনেকৈ ইয়াতে আপোনালোকে বিভিন্ন ধৰণৰ কাপোৰ পাব, লগতে এইবিলাক চাব পাৰে দা কটাৰী আছে, খোৱা বস্তু আছে, বিভিন্ন ধৰণৰ বস্তু পাব মানে ইয়াতে। আৰু এইবিলাক চাব পাৰে আচাৰ আছে, মানে বহুত মানুহ। আৰু কি ক'ম মানে, মই ভাষাৰে বুজাব পৰা নাই আজি। মানুহ দেখি মই চখ হৈ গৈছোঁ, শব্দ ওলোৱা নাই, শব্দৰ অভাৱ হৈ আছে মোৰ ক'ব কাৰণে। একদম চাব পাৰে কাপোৰ। আৰু গাইছ, এইপিনে আমাৰ মিনুহঁতকো লগ পাই গ'লোঁ। এইপিনে আছে মিনু, এইপিনে আছে চিকা বাইদেউ, এইপিনে পুৰহি বাইদেউ, আৰু এইপিনে গোটেইকেইটা কি কেঁচা খাচি বোলে গাইছ মিনু আজি। কেঁচা খাচা এনে গাইছ ধেমালি কৰি আছোঁ। আৰুবাৰ দগৰবোৰাক চিন্তি, চান্দু সাগৰক চিন্তি, কামৰবোৰাক চিন্তি, হৰে বল হৰে বল হৰে বল।
আৰু বাৰ সমূহ দৰ্শনাৰ্থীক কুশলাৰ্থে আৰু অহা বছৰ আমি সকলোৱে সুস্বাস্থ্যৰে থাকি যাতে পুনৰবাৰ লগ লাগিব পাৰোঁ তাকে লাঙাবুঢ়া বাবাৰ কাষত প্ৰাৰ্থনা জনাই হৰে বল হৰে বল হৰে বল হৰে উলাহৰ মেলাতে ৰিঙা ৰিঙা বুকুতে ৰঙালে মনৰে পানছো এতিয়া আমাৰ মানে গোটেই জ্বলাই দিছে চাব পাৰে আৰু এতিয়া ফুল এনজয় হৈ আছে ইয়াতে সকলোৱে নাচি তাতে খুব ধুনীয়াকৈ আমি এনজয় কৰিলোঁ বহুত বেছি নাচিলোঁ বহুত ভাল লাগিল বহুত বেছি নাচিলোঁ মানে একদম ট্ৰেডিশ্যনেল ৰাভা ট্ৰেডিশ্যনেল মানে বিভিন্ন জাতি জনগোষ্ঠীৰে গানবিলাক লগাই দিছে খুব ধুনীয়া লাগিল আৰু একদম হামি জামি মানে অৱস্থা নাই তো এইটো হৈছে ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ গৈ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে এটা কমেণ্ট কৰি যাব আৰু যোনে যোনে চান্দুবিৰ পৰা চাই আছে কৈ দিব আজিলৈ আহিছোঁ বাই বাই